ইমান ধুনীয়া লাগে ইমান ইয়াৰ উঠি থকা বহি থকা শুই থকা খাপা থকা ওপৰতো থকা এইফালে থকা সেইফালে থকা দোকানৰ একফালে থকা দোকানৰ পিছফালে থকা আন্ধাৰ থকা পোহৰ থকা চব মানুহৰ কাৰণে যে অকণমান আহি পাওঁতে দেৰি হ'ল আমাৰ মোহনতকৈ আচলতে সাংসাৰিক মানুহ যে আজি মানে মণিৰ বহা পাল মোৰ ভাত বনোৱা পাল সেইকাৰণে অকণমান দেৰি হ'ল এটা কথা কওকচোন বিহুটো আহিলে আমাৰ অসমীয়া ডেকা গাভৰুৰ গা উঠলি উঠে ধৰক থেংক ইউ দেই চৰকাৰী ধন আমাৰে ধন তথাপিও এনেকৈ মাহে মাহে সোমাই থাকিব লাগে আৰু সোমাই আহিছোঁ যে সঁচাকৈ খুব ভাল লাগিছে আপোনালোকে ইমান মানে উষ্ম আদৰণি জনাইছে সঁচাকৈ খুব ভাল লাগিছে ইমান ভাল লগাৰ মাজত বেছি ভাল লাগিলে মানুহ আৱেগিক হৈ যায় সঁচাকৈ সোমাই আহোঁতে ভাল লাগিছে যদিও সৰু কথা এটাত অকণমান আৱেগিকো হৈ গৈছোঁ বোৱাৰীসকলক দেখি খুবটো একো নামাৰি ধৰিছে বোৱাৰীসকলক দেখি মোৰ বাৰ ঘৰ ফুলফুলে মনত পৰিব বিহু এটা গাওঁ বুলি ভাবিছো এনে বেহাৰবাৰী চাই আছেনে আমাৰ শ্ব'ত যি হয় কালি নে পৰহি এপিছডটো তেনেকৈ বাজিছে চাইছে আমাৰ লগত অহা যদি চিনি পাইছিলে নাই আৰু এজন আহিছে মিউজিকত গোটেই একে জাতি বাহাদালে লিংলিংকে উঠ তাৰ নামটো উৎপল শৰ্মা সেইজন অংকুৰ দা বিহু এটা খালি এটা কথা কৈ থওঁ আজি চুলি পকি গ'ল বহুত দেখাতে আমাৰ দুটা চিন্তাতে অংকুৰ দা হা ধুল বজাব খালি আজি মই আহিছোঁ ইয়াতে ডিউটি দিবলৈ কৃষ্ণ কমল খাদ্য ন্যায় গতিকে মই ভাবোঁ আইন শৃংখলা মানি অনুষ্ঠান উপভোগ কৰিলে মোৰ ভাল লাগিব আৰু এইখিনিতে আইতা বন্ধন গোটৰ মিটিঙত গৈছে গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা নিগনিয়ে কেনেকৈ খাবলৈ পাব আইতাতে বন্ধন গোটৰ মিটিঙলৈ গ'ল পিঠা সভাতে থাকিবলৈ পাৰিলে নিগনিয়ে ঘাটত চাফা গোপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা বনালি নেনা বাখৰ তৰা মণিমালা এনেকৈ নবজায় বুলি পাহৰিলা
মাত আৰু এটা গাওঁ বেয়া হ'লে ৰৈ দিম এই মাটি হিচাকি খলিতা দুহাত হাতে লৈ ললিতা আন ঘৰতে জ্বলাইছিলি চাকিটি মিষ্টাৰ ইণ্ডিয়া ওলাইছিল চাইছিল তাৰপিছত মই যে সাউথ ইণ্ডিয়ান ওলাইছিলোঁ তাৰপিছত ইংৰাজী যে মেম এগৰাকী আহিছিল পঢ়াবলৈ আমাক চাইছেনে নাই বাছ আমি পিছৰ পৰ্যায়ত কথা পাতি থাকিম তথাপিও এটা কথা মই এইখিনিতে কৈ থওঁ এইটো মোবাইল এজন ভকত তাত আছে খালি উঠি ল'লা কিবা কিবি যদি বেছিকে লাগে কেনেকে হেৰি কৰিবা চাবা আৰু একচুৱেলি কি হয় যিমানে অসমীয়া ভাষণ নিদিওঁ কিয় ইংৰাজী ছাবজেক্টটোৰ প্ৰতি মোৰ এটা ক্ৰেজ আছে So I want to talk in English. Done. Happy Rangali Bihu to all of you. We are very thankful because this function is first time. Weather is very bad. But you all মানুহে বুজি পোৱাটো বাদ দে মই কি কৈছোঁ মই নিজে বুজি পোৱা তোৰ কি অসুবিধা আছে আপুনি যে ইংলিছত ভাষণ দি আছে লাষ্টৰ ইংলিছটো মোৰ বোলে আহি যাব মই ইংলিছত ভাষণ দিয়ালৈকে ইয়াত এটা মানুহ নাথাকে ইংলিছত মানুহ ৰখা দায়িত্ব মোৰ ততে ইংলিছত মই ভাষণ দে মই ইংলিছত দিওঁ জানো চবেই গান কেইখন বন্ধ কৰি লওক হেল্ল' দে ধুনীয়াকৈ দে বিয়েৰ নহয় বিয়েৰ বুলি ক'লে আকৌ এইটো বুজি ডিয়েৰ ভাল আছে দে মোহাৰি মোহাৰি এইটো ভাঙি পেলা আপোনালোকৰ তই এখন কলি বোলে বাকীখিনি পিছত বোলে www.com বাকীখিনি পিছত কম মানে অকণ পিছত আকৌ আদি মন্ত্ৰণ কি উপপ্ৰতিষ্ঠিত কি ক'লি মন্ত্ৰৰ উপপ্ৰতিষ্ঠিত সাহিত্য সভা ঘপককৈ বিচাৰি দিব পাৰে গুচি নাযাবি দেই একো নহয় এটা বিহু যাব পাৰে আৰু তলতো বিশ্ব ভাইটি ভণ্টি ভাল হৈছে দে ভাল আছে ধুনীয়া আছে ভাল আজিৰ পিছত অকণমান ঠেলা এটা মাৰ কাঁহি পাতি ল সামৰি পেলালি ভাষণ বেছি দীঘলীয়া হ'লে মানুহে আমনি পাব অঁ ইয়াতে ইংলিছ একাডেমি এখন আছে নেকি পেৰাডাইজ বুলি বৰ ভাল স্কুল আমি খবৰ লৈ গম পাইছোঁ আমি যিটো ইংৰাজী কৈ আছোঁ তাতকৈ যদি ভালকৈ ক'বলৈ মন আছে তাত কিন্তু যোগাযোগ কৰিব পাৰে পেৰাডাইজ